নাম মাত্ৰ Sony TVৰ Super Dance Chapter 4 জয়ী হৈ অসমৰ নাম উজ্বলাই তোলা অসম গৌৰৱ ফ্লৰিনা গগৈ যোৰহাটৰ পাছতে উপস্থিত হৈছিলগৈ শিৱসাগৰ কোঁৱৰপুৰ কাৰিগাঁৱৰ পিতৃগৃহত অৰ্থাৎ আইতাকৰ ওচৰত। সেই সময়ত কাৰিগাঁওবাসীৰ লগতে ফ্লৰিনাৰ আইতাকে কিদৰে মৰম যাচিলে আমি চাওঁ আহক। আইতা চলে ভাল লাগিছে আইতা কিমান দিনৰ মূৰত দেখিবা ন উঠিছে নে সকলো ফ্লৰিনা লগত এতিয়া মাকক চাব আইতাকক দিয়া আইতাকক দিয়ক নাম মাত্ৰ দ্বিতীয়তে আমি মাকক দিয়ক মাকক ফ্লৰিনাৰ দেউতাকক আমি এইটো সুবিধা দিছোঁ ঘৰুৱা হিচাপে এইটো আমি তোমাকে দিছোঁ তুমি সম্বৰ্ধনা জনোৱা তাত বহুত জনাইছে এইটো পিছৰ কথা সেইটো আমাৰ লুক আউট হোৱা নাই বা নহয় তুমি যদি অৰ্পণ কৰিছা এইটো না আমাৰ ৰাজহুৱা অনুষ্ঠান এটা আমাৰ নিশ্চয় কেতিয়াবা হ'ব সেইটো কাৰণে আমি সেইটো দেউতাকক হৈ মাকে এখন পিঠাই দিছোঁ ফুল দিবা দে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত অলপ সহায় কৰে যেন লগতে আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত জনাব।